মজা 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 গা চা ধোৱা নাছিল লেতেৰি এজন দেখিছা নাই অকলে অকলে মাৰিলা যে অকলে অকলে মাৰিলা যে কেলে তোমাৰ অনুভৱটো এইটো চা চালে চাগে এনেও ময়ে মানে মই থকা ভিডিঅ' কেইটা উঠিছে মানে মই পাই গলো আজি বিহু গীত হেল্ল' গাইজ নমস্কাৰ মোৰ এটা নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোক এই নিদুৰে এখন মোক হেৰিয়ে দিছে কোনে দিছে গাইজ দুখৰ বিষয়ে যে মই গৰু গা ধোৱাত একো দেখুৱাব নোৱাৰিলোঁ তাৰপিছত চাট বনোৱা একো দেখুৱাব নোৱাৰিলোঁ মানে মোৰ দাঁতৰ বিষত এনেকৈ গালখন ফুলি আছিলে এতিয়া অকণমান কমিছে মুখে মেলিব পৰা নাছিলোঁ ৰাতিপুৱা সেইবোৰ চব পাহৰি থাকিলোঁ এতিয়া মানে গা পা ধোৱাৰ পাছতহে মনত পৰিছে যে মই কি কৈছ ভ্লগ বনাম বুলি চ' চাই যাওক এতিয়া দিনটো কি কৰোঁ গাইজ মোক যোনে এতিয়া ভ্লগটো শ্বুট কৰি দিছিলে তাই মানে গা পা ধোৱা নাই মানে তাইক উলিয়াবলৈ হাক দিছে চ' মনে মনে উলিয়াওঁগৈ ৰ'ব গাইজ চাওক এইজনী মজা 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 গা চা ধোৱা নাছিল লেতেৰি এজন দেখিছা নাই বিহুৰ দিনা গা ধোৱা নাই চাওক চাওক গাইজ চাওক মোৰ জীৱনটো এই কপৌফুল পাহাৰ অৱস্থা একেবাৰে মানে একেই আৰু অৱস্থা নাইকিয়া দেখিছ নহয় তোমাৰ অনুভৱটো এইটো চা বেকগ্ৰাউণ্ড চা এয়া কি বনাব লৈছা কোৱা নবৌ পকৰী আয়োজন নে পকৰীটো মেইন আৰু বিহুৰ দিনাখন এয়া বনাব লৈছে চাওক গাইছ এয়া চাওক চাহ জলপান খাই খতম প্লেটত একোৱেই নাই মানে ভিডিঅ' কৰিবলৈ মই থাকিয়ে যায় মানে এইবোৰ মানে এলাহ মানে বেলেগ এলাহ আৰু কিবা এটা এইফালে চাওক কৈ দিয়ক বিহু শুভেচ্ছা দি দিয়ক নতুন বছৰ শুভেচ্ছা জনাইছো চাওক এতিয়া কি বনাই আছে সেয়া পকৰী হৈ গ'ল নে গা ধুলি মানে সেইটোকে দেখাইছে নেকি মানে আমাৰ মানে আজি বিহু এয়া চলিছে ঘুগুনি আৰু পকৰী আৰু গোন্ধ পাই পাই ই খাবলৈ আহি গ'ল চলিব লাগে দৈ চিৰা এতিয়া চলিছে কি দৈ চিৰা চাওঁ দৈ গাইছ নাখাইব আকৌ দৈ চিৰা নাই ক্ৰীমো আছে এয়া গাখীৰ চাহ আৰু গাইছ ঘুগুনি গোন্ধ পাই পাই আহি গ'ল ঘৰৰ পৰা মানে একদম ঘুগুনি আৰু পকৰী গোন্ধ পৰা আহি গ'লো মানে খাবলৈ একদম ঘুগুনি আৰু পকৰী গোন্ধ পৰা আহি গ'লো মানে খাবলৈ গাইছ চাওক এইজনী আৰু এইজনী একদম এইজনী একদম চেম মানে এতিয়া মানে মোক ফটো মাৰিবলৈ টানি আজুৰি আনিছে চব গৈ থাকো এতিয়া দুজনী গৰুৰ লগত হাই গাইজ মানে এতিয়া ফটোশ্বুট চলি আছে এইটো আমাৰ কেমেৰামেন ফটোশ্বুট আৰু সেইফালে আমাৰ কি কম এতিয়া আৰু মানে একদম আৰু এইজনী আৰু গাইজ এয়া চাওক আমাৰ টিকলি নাচনী এজনী আহিছে চ' তাই বোলে এতিয়া ফটো এখন মাৰিব নাচি দিয়া গান এটা গাই দে তহঁতি নাচা কি আনিছা বিহু আনিলা ৱাও গাইছ চাওক আমাৰ আকৌ একদম হেৰি অসমীয়া সাজপাৰ পিন্ধিহে চাহ দিয়ে দেই ঘৰৰ মানুহ কাৰণে দিছে এইবিলাক কিবা বনাই আছে নো কি বনাইছে চিৰা চানা এইটো পাম বাৰু ভাগত এতিয়া খাই লওঁ আৰু এয়া বিহুৰ দিনা পাৰ্চেল দিলেহি চাওক এইটো বিহু গিফ্ট মই পাই গ'লোঁ আজি বিহু গিফ্ট মানে মোৰ নহয় এইখন আপোনালোকে গেছ কৰক কি হ'ব এয়া গৈছেগৈ এয়া চাওক মায়ে অৰ্ডাৰ দিছে কি অৰ্ডাৰ দিছিলে এইটো এতিয়া সেই খোলা আকৌ কেনেকুৱা আহিছে বিহুৰ দিনা ধুনীয়া 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 আহিছে এতিয়া কি মোক শুবলৈ দিবা নে তুমি শুবা
তুমি শুবা কি তুমি হবা তুমি শুবা হবা ইনে গাইছ মোক একদম তই আৰু কি কি কয় নকওঁ আপোনালোকক এতিয়া তুমি দেখিছে নে তুমি মানে ভিডিঅ'টো অন কৰি থৈছো যে guys, প্ৰথম হুঁচৰি যোৱা শুনিছে নে মোৰ মাত ঠিক নাই মানে প্ৰথম হুঁচৰি চাকৰিতে পাব লাগে ক'ৰপৰা আহিছা তোমালোক খাই দিবা দেই পিঠা আৰু পানীটো খাই দিয়া গাইছ এতিয়া গৈ আছো আমি এইটো কাৰ ঘৰলে ক'ত খুৰা আমাৰ চবতকে ডাঙৰ বৰ্তা ঘৰলৈ গৈছো আৰু হেৰি এইটো কি মাজু বৰ্তা নহয় 3 নম্বৰ বৰ্তা ঘৰলৈ গৈ আছো এতিয়া চ' চাই থাকক মানে মোৰ ভ্লগবোৰ কৰিলে মানে লাগি ধৰে মানে ভইচবোৰ সেইটো কাৰণে বহুত দিগদাৰ হৈছে গাইজ মোৰ ভ্লগটো মানে কেনেকৈ জানো হেৰি কৰোঁ মানে কি বুলি কয় কেনেকৈ মানে অকণমান এণ্টাৰটেইন কৰোঁ আপোনালোকক সেইটোকে ভাবি পোৱা নাই মানে চাই যাওক আৰু কানিয়া মুনিয়া ভ্লগ হ'লেও চাই যাব দেই বেলেগ গৰম দিছে গাইজ গৰু বিহু দিনাই পূৰা গৰম আহি গ'ল আৰু এতিয়া ভাল লাগিছে মানে বাঁহৰ তলত পামগৈ আৰু এতিয়া বৰ্তা ঘৰ গৈ থাকোঁ আকৌ ওলম এইটো বান্দৰ এটা আহিছে লগত চাই চাওক এয়া আমাৰ বৰমা দেই কৈ দিয়ক কাজু তই বাৰু ইয়াতো খাব লাগে নে বাৰু হা এইবোৰ অলপ লৈছ পিঠা পনা মোৰ আকৌ এইবোৰ কমাই দিছো দেই কোৱা বাবি কোৱা কি কোৱা হেল্ল' দিয়ক প্ৰসাদ এতিয়া ল'বলৈ দি দে কুঁহিয়া দি দে প্ৰসাদ খাওঁ দেই গাইছ गजब बेइज्जती है মই হাৰিলোঁ গাইছ এইটো হৈছে আমলৰি টোপ আপোনালোকে কোনে কোনে খালে গৰু বিহুৰ দিনাখন মানে এই ক্লিপটো লৈ থাকোঁতে মই ভিডিঅ'ত কথা ক'বলৈ পাহৰি থাকিলোঁ সেইটো কাৰণে আকৌ পিছত দিবলগীয়া হৈছে গাইছ চাওক ড্ৰেছ এয়া হৈছে হেৰি ট্ৰেডিশ্যনেল ড্ৰেছ নাই কৰা ভাল লাগিছে চা কৈ দিয়ক কিবা এটা কি ক'ব লাগে কৈ দিয়ক আকৌ বিহু শুভেচ্ছা দি দিয়ক চবকে আমাৰ এজন ডাঙৰ বৰ্তা দেই এইফালে এইগৰাকী আমাৰ বৰদৈচিলা ওলাইছে এতিয়া ঘূৰিব ঘূৰি দে তাত
এইয়া গৰুত জাক দিবলৈ ইয়াৰ যোগাৰ হৈ গ'ল। এতিয়া গৰু অহাৰ পাছত কি কি নিয়ম আছে আপোনালোকক দেখাই আছোঁ। শাক কি আনিলে? এয়া পদিনা, খোৱাবিধ হ'ল নাই? লাই শাক, নবৌৱে কি আনিলে চব? মধুসোলেং আছে নে? মধুসোলেং ক আকৌ কি কৈ আছিলে এতিয়া? হাই গাইছ, মোৰ ভিডিঅ'কেইটা চালে নে? চালে চাগে এনেও মই থকা ভিডিঅ'কেইটা উঠিছে এতিয়া মই শুন এয়া গৰু আহি পদূলি পাই গ'ল। তো মায়ে এতিয়া জাক দিবলৈ জুইশলা কাঠিটো মাৰিছে, এয়া জ্বলাইছে, চাই যাওক। কেমেৰাটো অন কৰি গাইছ মই বিচনীৰ কোব দুটামান মাৰি দিছোঁ যাতে আপোনালোকক দেখাব পাৰোঁ। ঐ চাওঁ সুধো গুৱাহাটীৰ পৰা ঐ চাহ ঘূৰি দিয়া। ৱাও কি মজা লাগিছে। কি অ' সিহঁতি চানা খাই আছে চোৱা, নোখোৱা নেকি? আহা অকলে অকলে মাৰিলা যে, অকলে অকলে মাৰিলা যে কেলে? নাখাওঁ বাৰু। বিহুৰ পইচা থাকিলে गजब बेइज्जती है। হাই গাইজ, মানে মোৰ ভিডিঅ'টো এতিয়া এণ্ড পইণ্টত আহি পৰিছে। এয়া 11টা বাজিছে আৰু এডিট কৰি হৈ গ'ল, এতিয়া টোপনি ধৰিছে। বাকী ভিডিঅ'টো কেনেকৈ পালে জনাব, আৰু মোৰ কমেডি ভিডিঅ'বোৰ আপোনালোকে বহুত মৰম দিছে আৰু দি যাব। বাকী ভ্লগ এনেকৈ মাজে মাজে ফকতীয়া ভ্লগ দুটামান পাব, চাব, লাইক কৰিব, কমেণ্ট কৰিব। বাকী ইয়াৰ ভিডিঅ'ত কিবা কিবি ওলাইছে আৰু এইবোৰ চাই যাব আৰু কিবা কিবি আৰু ভালেই চাগে। মই আকৌ কি গাই আছোঁ বাৰু। বাই বাই গাইছ, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।